बाक्सानि सालबारियाव दिनै इउपिपिएलनि स्निथि बोसोरसालिया जथुम्मा खुंनो बे समाव लाहार फाहार जानायखौ नुनो मोन्दों। बाक्सा जिल्लानि सालबारियाव थानाय श्री श्री लक्ष्मी फुजा मन्दिरनि लांगोनायाव सालबारि जिल्लानि कमिटि इउपिपिएलनि बानजायनायाव फैगौ 3 एप्रिल समबारखालि सानसेनि हाबाफारिजों खुंगोन इउपिपिएलनि स्निथि बोसोरसालिया जथुम्माखौ सालबारि जिल्ला कमिटि इउपिपिएलनि दैदेनगिरिया फोरमायनाय बादिब्ला फैगौ 3 एप्रिल खालाराव खुंनो लानाय दोलोनि जथुम्मायाव गाहाय आलासि महरै बिटिआरनि गाहाय खुंगिरि प्रमद बर' आरो माखासे दैदेनगिरिफ्राबो बाहागो लागोन। आमार हालबारि जिला इउपिपिएलर सौजन्यत अहा 3 एप्रिल तारिखे आमार सप्तम बार्षिक जिला अधिवेशन अनुष्ठित हब और ये जिला अधिवेशनखन आमार हालबारि समष्टिर अंतर्गत हालबारि लक्ष्मी बाजार मंदिर प्रांगणत এই অনুষ্ঠানটো অনুষ্ঠিত হব আর উক্ত অনুষ্ঠানত আমার বিটিআরর চিফ প্রমোদ বড় ডাঙরিয়া তেখেতে মুখ্য অতিথি হিসাবে উপস্থিত থাকিব। আমার অসম সরকারের ক্যাবিনেট মন্ত্রী উৰ্খা গৰা ডাঙরিয়া উপস্থিত থাকিব। আমার রাজ্যসভার সাংসদ রণগৰা নাৰ্জাৰী ডাঙরিয়া উপস্থিত থাকিব। আমার ইএম রাকেশ ব্ৰহ্ম ডাঙরিয়া, আমার বিটিআরর ইএম রঞ্জিত বসুমতাৰী ডাঙরিয়া, উইলসন হাজদা ডাঙরিয়া তেখেতসকলে উপস্থিত থাকিব। আৰু আমাৰ দলৰ সাধাৰণ সম্পাদক ৰাজু নাৰ্জাৰী ডাঙরিয়া, আমাৰ দলৰ অন্যতম সম্পাদক আমাৰ হালবাৰী জিলাৰ ইনচাৰ্জ সোমনাথ নাৰ্জাৰী ডাঙরিয়াও এইখন সভাতে উপস্থিত থাকিব। আৰু বিভিন্ন যে চেলৰ সভাপতি সম্পাদকসকলেও আমাৰ এইখন সভাত উপস্থিত থাকিব। ইতিমধ্যে আমাৰ হালবাৰী জিলা কমিটিৰ তৰফৰ পৰা প্ৰস্তুতি তুংগত আছে। এইখন অধিৱেশনত আমাৰ ৰাতিপুৱা 8:30 বজাত পতাকা উত্তোলন আছে। তাৰপিছত পতাকা উত্তোলনৰ পিছতে আমাৰ হোমষ্টু মাৰ্টিয়াৰ্ছ আছে। তাৰপিছত আমাৰ ডেলিগেট সেশন আছে, ওয়ার্কার্স মিট, আর এই ওয়ার্কার্স মিটত আমার ইনগ্রেটর হিসাবে থাকিব প্রতিভা ব্রহ্ম ডাঙরিয়ানী। তেখেত আমার ইউপিপিএল দলৰ মহিলা উইংসৰ সভানেত্রী হয়। আৰু এই ওয়ার্কার্স মিটৰ ইনভাইটেড গেষ্ট হিসাবে থাকিব আমার দলৰ সাধারণ সম্পাদক রাজু নাৰ্জাৰী ডাঙরিয়া। তেখেতে আমার দলৰ এই ওয়ার্কার্স মিটত দলৰ হৈ তেখেতে বক্তব্য ৰাখিব। আৰু এইখন অধিৱেশনত আমাৰ হালবাৰী জিলাৰ দুয়োখন সমষ্টিৰ পৰা 15,000 পৰা 20,000 আমি কৰ্মীসকল একত্ৰিত হৈ পেলাই সেইদিনা আমাৰ অধিৱেশনৰ কাৰ্য সম্পন্ন কৰিম বুলি আমি ইতিমধ্যে প্ৰস্তুতি চলাইছোঁ। প্ৰগ্ৰামটো এদিনীয়াই। আমাৰ যিখন সপ্তম বাৰ্ষিক অধিৱেশন এইটো এদিনীয়া প্ৰগ্ৰাম। ৰাতিপুৱাৰ পৰা একদম ওপেন সেশনলৈকে একদিনীয়া প্ৰগ্ৰাম ৰখা হৈছে। এই ৰাইজক আমি এইটোৱে আহ্বান জনাম যে আজি গোটেই বিটিআৰৰ লগতে আমাৰ হালবাৰী জিলাতো শান্তি আজি বিৰাজ কৰিছে। আমাৰ এই হালবাৰী জিলাতো বিগত বিপিএফ চৰকাৰৰ দিনত যি অশান্তিৰ মাজতে দিন কটাবলগীয়া হৈছিল বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহে, আজি প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যিখন ইউপিপিএল দলৰ চৰকাৰ চলি আছে বা মিত্ৰতাধীন চৰকাৰ চলি আছে, এইখন চৰকাৰ অহাৰ পিছত গোটেই বিটিআৰৰ লগতে আমাৰ হালবাৰী জিলাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহে আজি শান্তিত বসবাস কৰিব পাৰিছে। আৰু বহুতো উন্নয়নমূলক আঁচনি দেখিবলৈ পাই ৰাইজ সঁচাকৈ আপ্লুত হৈছে। আৰু এইখন অধিৱেশনত প্ৰমোদ বড়ো ডাঙৰীয়াক যিজন ব্যক্তিয়ে গোটেই বিটিআৰত এটা শান্তি প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে, তেখেতক চোৱাৰ কাৰণে হেজাৰ হেজাৰ মানুহ সেইদিনা ওলাই আহিব বুলি আমাৰ দৃঢ় বিশ্বাস। অহা 3 এপ্ৰিলৰ যিটো আমাৰ জিলা কমিটিৰ বাৰ্ষিক অধিৱেশন, এই বাৰ্ষিক অধিৱেশনত আমি হালবাৰী জিলা ইউপিপিএল কমিটিৰ তৰফৰ পৰা আমাৰ সকলো কৰ্মীৰ লগতে দল মত ধৰ্ম নিৰ্বিশেষে সকলো জাতিকে সেইদিনা এই মুক্ত অধিৱেশনত আমি উপস্থিত থকাৰ কাৰণে আমি সজোৰে আহ্বান জনাইছোঁ। बाक्सा जिल्लानि गुड शेफार्ड नेशनेल स्कुलाव फोरोंगिरिनि गोनांथि जादों।
बे फरायसालियाव दासान्दि इंराजि, सानखान्थि, फिजिक्स, केमिस्ट्रि आयदानि थाखाय 7 फोरोंगिरिफोरनि गोनांथि जादों। बेफोर आयदानि थाखाय बिजाथिफोरा MA, MSc, BEd आरो DLED थानाय जानांगोन। लोगोसेयैनो सायख'जानाय बिजाथिफोरनो दानबान्थाखौ 10 निफ्राय 20,000 रां, 10 निफ्राय 30,000 रां आरो 8 निफ्राय 14,000 रां होनाय जागोन। गोसोगोनां बिजाथिफोरा गुड शेफार्ड नेशनेल स्कुलनि नैबे मबाइल नम्बर 600004388282 आव WhatsAppनि गेजेरजों फोरमान बिलाइखौ दैथायहरनो हागोन। नङाब्ला नैबे मबाइल नम्बर 7086283946 आव थोंजोङै कल खालामनानै सुलाद लानो हागोन। बिजाथिफोरा गाव गावनि फोरमान बिलाइखौ थाबैनो दैथायहरनांगोन आरो फैगौ 9 एप्रिलाव बिजाथिफोरनि आनजाद जागोन।